ওম নমঃ শিৱায়। আপোনালোকৰ মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফল পোৱা ৰাম জনাইছোঁ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক দৈনিক ৰাশিফললৈ। এনেদৰে আপুনি প্ৰতিদিনে দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আজি অসমীয়া ৭ আঘোণ ১৪২৯ ভাস্কৰাব্দৰ ইংৰাজী ২৪ নৱেম্বৰ ২০২২ চনৰ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ। নক্ষত্ৰ থাকিব আজি অনুৰাধা নক্ষত্ৰ ৯:১৩ সন্ধিয়া। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ থাকিব অতিগংগ যোগ। কৰণ হ'ব আজি কিন্তু ঘকৰণ আবেলি ৩:৩৯ পিছলৈ। পিছত বপকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি থাকিব বৃশ্চিক ৰাশিত আৰু আজি ৰাহুকাল হৈছে দুপৰীয়া ১:৩০ পৰা ৩ আৰু গুলিকাল থাকিব ৰাতিপুৱা ৯ পৰা 10:৩০। আমি সকলোৱে জানো যে ৰাহুকালত নতুন আৰু শুভ কাম কৰিব নাপায়। সেয়েহে সেই কামখিনি আপুনি যদি কৰিম বুলি ভাবিছে গুলিকালত কৰিব পাৰিব। সকলোলৈ সুপ্ৰভাত জনাই আৰম্ভ কৰিব ওলাইছোঁ আজি আপোনাৰ দৈনিক ৰাশিফল। মেঘ ৰাশি। আজি আপুনি দিনৰ আৰম্ভণিতে যোগাসন প্ৰাণায়াম দি আৰম্ভ কৰিব পাৰে। এনে আৰম্ভণি আপোনাৰ বাবে দিনটো সক্ৰিয় কৰিব পাৰিব বুলি কোৱা হৈছে। ইয়াৰ পৰা আপুনি লাভদায়ক হ'ব বুলি কোৱা হয়। যদি আপুনি কাৰোবাক ঋণ বহুত দিনৰ পৰা উভতাই বিচাৰি আছিল কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাইছিল, তেখেতে আজি একো নোকোৱাকৈ আপোনাৰ পাওনাখিনি ঘূৰাই দিব পাৰে বুলি কোৱা হৈছে। আজি পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত আপুনি ধ্যান আজি আপোনাৰ অনাকাংক্ষিকভাৱে ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। আজি ব্যৱসায়ৰ লগত জড়িত কথাবোৰ কাৰো আগত কৈ নাথাকিব। আজি মন ভাল লাগিব বাবে ক'ৰবালৈ যাব পাৰে, কিন্তু তাত আপোনাৰ কোনোবা অচিনাকিৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ পৰা আপোনাৰ মন বেয়া হ'ব পাৰে বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে উপায় হৈছে চাকৰি অথবা ব্যৱসায়ত লাভপ্ৰাপ্ত কৰিবৰ বাবে গৰুক ঘাঁহ দানা খুৱাওক। স্বাস্থ্য আৰু বৈবাহিক জীৱন আজি ভালে থাকিব বুলি কোৱা হৈছে আপোনাৰ। শুভ দিশ হৈছে আপোনাৰ পশ্চিম, শুভ সংখ্যা হৈছে ৩ আৰু শুভ ৰং হৈছে পাতল হালধীয়া। বৃষ ৰাশি। আজি আপোনাৰ ব্যক্তিত্ব সকলোকে আকৰ্ষিত কৰিব বুলি কোৱা হৈছে। আজি দিনৰ আৰম্ভণিতে আপুনি আৰ্থিক লোকচান হ'ব পাৰে বুলি কোৱা হৈছে, যাৰ ফলত গোটেই দিন বেয়াকৈ যাব বুলি যোগ দেখা যায়। আজি প্ৰেম সম্বন্ধত অলপ খলটেকত পৰিব বুলি কোৱা হৈছে আপোনাক। কাম কাজৰ লগত বিষয়সমূহত বন্ধুসকলৰ সহযোগে আপোনাক বহুত সহায় কৰিব বুলি কোৱা হৈছে। আজি পাৰিলে বন্ধু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। ছাত্ৰ ছাত্ৰীৰ বাবে আজি কাম পেলাই থ'ব নালাগে। জীৱনসংগীৰ ফালৰ পৰা অশান্তি হ'ব পাৰে বুলি কোৱা হৈছে তথা শৰীৰত বেয়া প্ৰভাৱ পৰিব পৰা সম্ভাৱনা আছে। আজি আপোনাৰ বাবে উপায় হৈছে 7টা বাদাম, 7টা মাটিমাহৰ দালি শনি মন্দিৰত নিবেদন কৰিলে আপোনাৰ প্ৰেম সম্বন্ধ অটুট হ'ব বুলি কোৱা হৈছে। বৈবাহিক জীৱন আজি গুৰুত্ব দিয়ক। স্বাস্থ্য ভালে থাকিব বুলি কোৱা হয়। আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ, শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে আজি 5। মিথুন ৰাশি। আজি আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় কৰি ৰাখক। আজি আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক। আজি গৰ্ভৱতী মহিলাৰ বাবে দিনটো ভাল দেখা গৈছে। চলা ফুৰা কৰাৰ সময়ত আজি ধ্যান ৰাখিব আপুনি। অফিচ, ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি ৰাজত্ব কৰিব পাৰিব বুলি কোৱা হৈছে। আজি আপুনি আমোদ প্ৰমোদ কৰি অৱসৰ সময় কটাব পাৰে। ইয়াৰ ফলত জীৱনসংগী বিৰক্ত হৈ পৰিব পাৰে, তাৰ প্ৰতি আপুনি সাৱধান হ'ব। আজি বৈবাহিক জীৱন অনুকূল থাকিব তথা আজি স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। আজি আপোনাৰ বাবে উপায় হৈছে কেশৰ দিয়া হালধীয়া মিঠাই নিজেও খাই লগৰ বন্ধুকো বিতৰণ কৰক। এনে কৰিলে স্বাস্থ্য আজি ভালে থাকিব বুলি কৈছে। আজি আপোনাৰ শুভ দিশ হৈছে পশ্চিম, শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে আজি বগা। কৰ্কট ৰাশি। আজি আপোনাৰ দিনটো স্বাভাৱিক হৈ পাৰ হ'ব বুলি কোৱা হৈছে। আজি অধিক দৃঢ় বিশ্বাস অটুট থাকিব বুলি কোৱা হৈছে। আপোনাৰ জীৱনসংগীৰ লগত বিভাজন হ'ব পাৰে বুলি কোৱা হৈছে, তাৰ প্ৰতি আপুনি সতৰ্ক থাকিব। আজি বিপদজনক কামৰ পৰা আজি সতৰ্ক হৈ থাকিব আপুনি। আজি নতুন পৰিকল্পনা কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত বিনিয়োগ কৰিলে আজি লাভ হ'ব বুলি কোৱা হৈছে। কেৰিয়াৰৰ লগত নিয়োজিত মানুহে সুখ পাব তথা সফলতা পাব বুলি কোৱা হৈছে। আজি মনত শান্তিৰ বাবে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি অতিবাহিত কৰিব পাৰে আপুনি। যদি যাত্ৰা কৰে তেন্তে নিজৰ বস্তুৰ ওপৰত অতি বিশেষ মনোযোগ কৰিব। আজি আপোনাৰ বাবে উপায় হৈছে গণেশৰ বন্দনা কৰিলে আৰ্থিক জীৱন বহুত সুখময় হ'ব বুলি কয়। স্বাস্থ্য আৰু বৈবাহিক জীৱন আজি অনুকূল থাকিব আপোনাৰ শুভ দিশ হৈছে পূব, শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে আজি বেঙুনীয়া।
সিংহ ৰাশি আজি ব্যক্তিগত চাকৰিত কাম কৰা লোকে অলপ সাৱধান হৈ কাম কৰিব লাগিব বুলি কোৱা হৈছে। আজি বিবাহিত জীৱনত প্ৰেম থাকিব তথা ভাল খবৰ পাব পাৰে আপুনি। আজি পৰিয়ালৰ সদস্যৰ সৈতে ঘূৰা চকা তথা পিকনিক আদি খাব পাৰে বুলি কোৱা হৈছে। আজি মন ধৰ্মীয় কামত নিয়োজিত কৰিব পাৰে আপুনি। আজি যদি অৰ্থ বিনিয়োগ কৰে লোকচান হ'ব বুলি কোৱা হৈছে আপোনাৰ। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব পাৰে। আজি জানি বুজি পদক্ষেপ লোৱাৰ পৰা উচিত বুলি কোৱা হৈছে। আজি উপায় হৈছে আপোনাৰ ৰঙা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। স্বাস্থ্য আৰু তথা বৈবাহিক জীৱন আজি গুৰুত্ব লওক। শুভ দিশ হৈছে আপোনাৰ বাবে পশ্চিম, শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে আজি আপোনাৰ বাদামী। কন্যা ৰাশি আজি আপোনাৰ ভ্ৰমণ কঠিন হ'ব পাৰে বুলি কোৱা হৈছে। যিকোনো গুৰুত্বপূৰ্ণ কামৰ বিষয়ে পৰিয়ালৰ সৈতে আজি আলোচনা কৰিব। আজি আইনী বিষয়ত সফলতা থাকিব বুলি কোৱা হৈছে আপোনাৰ। আজি আপোনাৰ আত্মবিশ্বাস আৰু উৰ্জা স্তৰ বাঢ়িব বুলি কোৱা হয়। অতিৰিক্ত খৰচ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব পাৰে, তাৰ প্ৰতি আপুনি ধ্যান দিব। আজি পুৰণি বন্ধু বান্ধৱীক লগ পাই স্কুলীয়া দিনবোৰ মনত পেলাব পাৰে বুলি কোৱা হৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বাবে ভাল দিন নহয় বুলি কোৱা হৈছে, তাৰ আপুনি গুৰুত্ব দিব। আজি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। আজি উপায় হৈছে আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ নোহোৱা কৰিবৰ বাবে হনুমান চালিচা, সংকটমোচন আৰু অষ্টক ভগৱান ৰামৰ স্তুতি দৈনিক পাঠ কৰিব। স্বাস্থ্য আৰু বৈবাহিক জীৱন আজি গুৰুত্ব দিয়ক। শুভ দিশ হৈছে আজি দক্ষিণ, শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে গা ৰঙা। তুলা ৰাশি আজি আপোনাৰ ওচৰত ধন আহিব পাৰে যি আপুনি প্ৰয়োজনীয় বস্তু যোৰা মাৰিব পাৰিব বুলি কোৱা হৈছে। দিনৰ দ্বিতীয় পহৰত পাৰিলে বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। বৰিষ্ঠজনৰ পৰা আজি সহযোগ আৰু প্ৰশংসা পাব পাৰে আপুনি। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ দুগুণে বাঢ়িব বুলি কোৱা হৈছে। আজি আপোনাৰ খং থাকিব পাৰে, নিয়ন্ত্ৰণ কৰি ৰাখক। আজি কৰ্মক্ষেত্ৰত ভাল ফল পাব। আজি প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে উপায় হৈছে শ্বেতপুষ্প কিছুমান পইচা সহিত পানীত প্ৰভাৱিত কৰিলে স্বাস্থ্য অটুট থাকিব বুলি কোৱা হয়। স্বাস্থ্য আপুনি আজি গুৰুত্ব দিয়ক। বৈবাহিক জীৱন ভাল থাকিব বুলি কোৱা হৈছে। শুভ দিশ হৈছে উত্তৰ, শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ধূসৰ। বৃশ্চিক ৰাশি আজি আৰ্থিকভাৱে আপোনাৰ অলপ কষ্টকৰ হ'ব পাৰে। এই সময়ত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব পাৰে। আজি এনে ব্যৱসায়িক চুক্তি হ'ব পাৰে য'ত আপোনাৰ লোকচানৰ সম্ভাৱনা অধিক দেখা যায়। আজি ঋণ দিওঁতে সহায়তা নকৰিব। আজি আনক আপোনাৰ সিদ্ধান্ত অনুসৰণ কৰিবলৈ বাধ্য নকৰিব। আজি নিজে নিজৰ চিকিৎসা নকৰিব বুলি কোৱা হৈছে। কামত গুৰুত্ব প্ৰদান কৰিলে তেনেতে সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব বুলি কোৱা হয়। আজি আপোনাৰ বাবে উপায় হৈছে বিধৱা মহিলাক সহায় হাত বঢ়ালে স্বাস্থ্য ভালে থাকিব। স্বাস্থ্য আজি ঠিকে থাকিব। বৈবাহিক জীৱন অনুকূল হ'ব আৰু শুভ দিশ হৈছে দক্ষিণ, শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে আজি নীলা। ধনু ৰাশি আজি যিকোনো বিষয়তে ডাঙৰ বিবাদৰ ৰূপ ল'ব পাৰে বুলি কোৱা হৈছে। এনে পৰিস্থিতিত ধৈৰ্য ধৰিব আৰু সকলো ঠিক হৈ যাব বুলি কোৱা হৈছে পিছত। আজি আপুনি সমাজৰ কামত অৰিহণা যোগাব পাৰে। আজি নতুন উৎসৰ পৰা আয় হোৱা সম্ভাৱনা আছে আপোনাৰ। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা আজি সহযোগ পাব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে উপায় হৈছে তেতেলী গছত সদায় পানী দিলে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। আজি বৈবাহিক ভাল আৰু স্বাস্থ্যৰ ওপৰত আজি গুৰুত্ব দিয়ক। আজি আপোনাৰ শুভ দিশ হৈছে পূব, শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে আজি কমলা। মকৰ ৰাশি আজি চৰকাৰী বিষয়াসকলৰ বাবে অধিক কাম কঢ়িয়াই আনিব পাৰে। এই সময়ত খং নকৰি আপুনি ধৈৰ্য ধৰি কাম কৰিব। আজি শত্ৰুৰ পৰা আপুনি সজাগ হৈ থাকক। আজি কিবা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আজি কাকো ভুল উপদেশ নিদিব। আজি বিদ্যাৰ্থী সফলতা যোগ দেখা গৈছে। আজি ঘৰুৱা কাম কাজ কৰাত পলম হ'ব পাৰে বুলি কোৱা হৈছে। কাৰোবাক লগ পাব পাৰে। আত্মীয়জনৰ ঘৰত যাওঁতে আৰাম আৰু সন্তুষ্টি পাব পাৰে বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে উপায় হৈছে কিন্নয়সকলক সেউজীয়া ৰঙৰ বস্তু আৰু খাৰু দান দিয়ক। স্বাস্থ্য ভালে থাকিব। স্বাস্থ্য আজি গুৰুত্ব দিয়ক। বৈবাহিক জীৱন ভালে থাকিব বুলি কোৱা হৈছে। শুভ দিশ হৈছে পশ্চিম, শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে আজি আপোনাৰ বাবে সেউজীয়া। কুম্ভ ৰাশি আজি আপোনাৰ পৰিয়ালত বহুত সুখ কঢ়িয়াই আনিব বুলি কোৱা হৈছে আৰু সকলোৰে মাজত পাৰম্পৰিক মৰম বৃদ্ধি পাব পাৰে আপোনাৰ। কোনো সদস্যৰ পৰা আজি কিছু ভাল খবৰ পাব পাৰে। আজি বিতৰ্কৰ পৰা আপুনি দূৰত থকাৰ চেষ্টা কৰক। আজি পাৰিলে প্ৰয়োজন সাপেক্ষে খৰচ কৰক। কিবা চলি থকা চিন্তা আজি শেষ হ'ব বুলি কোৱা হৈছে আপোনাৰ। আজি আপোনাৰ বাবে এটা ভাল দিন বুলি কোৱা যায়।
আজি ভ্ৰমণৰ সময়ত সজাগ হ'ব। আজি আপোনাৰ বাবে উপায় হৈছে মাছ মাংস পৰিহাৰ কৰিলে স্বাস্থ্য উন্নতি হ'ব। বৈবাহিক জীৱন ভাল থাকিব আজি স্বাস্থ্য আপুনি গুৰুত্ব দিয়ক। শুভ দিশ হৈছে আপোনাৰ বাবে দক্ষিণ, শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে আজি সেউজীয়া। মীন ৰাশি, আজি জ্ঞানী লোকক লগ পালে ব্যৱসায়ত লাভজনক হ'ব বুলি কোৱা হৈছে। আজি আৰ্থিক ক্ষেত্ৰত বিনিয়োগ হ'ব। বেংক আদিত সজাগ হৈ কাম কৰিব। বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে। বৈবাহিক লোকৰ পত্নীৰ সৈতে কোনো কথাত কাজিয়া হ'ব পাৰে বুলি কোৱা গৈছে, যাৰ ফলত আপোনাৰ দুয়োৰে মাজত দূৰত্ব বাঢ়িব পাৰে। আজি আপোনাৰ বাবে উপায় হৈছে সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। আজি স্বাস্থ্য অধিক যতন লোৱাটো দৰকাৰ বুলি কোৱা হৈছে আপোনাক। বৈবাহিক জীৱন আজি গুৰুত্ব দিয়ক। শুভ দিশ হৈছে উত্তৰ পূব, শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে আজি বেঙুনীয়া। এয়াই আছিল আজি দৈনিক ৰাশিফল। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।